আৰু গাইজ ইয়াত মই লগ পাই গ'লো মানে মোৰ যা হয় মানে ইয়াত চাকি জ্বলাবলৈ আহিছে চাওঁচোন তোমাক সেইটো দেখাই দিয়া আকৌ অকণমান নাপায় আজি শিৱদৌলটো ইমান যে সুন্দৰ লাগিছে আৰু গাইজ এইফালে চাওক আপোনালোকে এইফালে ইমান যে সুন্দৰকৈ প্ৰভু মহাদেৱৰ প্ৰতিমূৰ্তিটো ৰখা হৈছে এয়া চাব পাৰে আপোনালোকে মই সুন্দৰকৈ ভিডিঅ' কৰি দেখাই দিছো আপোনালোকক Hello guys and welcome back to my channel. I hope আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু বৰ্তমান ময়ো ভালে আছো বাৰু আৰু আজি যিহেতু শিৱৰাত্ৰি হয় গতিকে আমাৰ ঘৰৰ ওচৰতে মানে এটা শিৱ মন্দিৰ আছে ইয়াতে পূজা কৰিবলৈ আহিছো আজিৰ এই দিনটো মানে মোৰ অতিকৈ প্ৰিয় হয় আজিৰ দিনটোত মই প্ৰত্যেক বছৰতে শিৱ মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰোঁ আৰু মই কেনেকৈ ইয়াতে কি কৰোঁ সকলোবোৰ মই ভিডিঅ'ত দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ হে গাইজ এইটো হৈছে সত্যম শিৱম সুন্দৰম শিৱ মন্দিৰ আৰু এই মন্দিৰটো আছে চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু এই মন্দিৰটোলৈ সকলো চাবুৱাবাসীৰ ৰাইজে আহে পূজা অৰ্চনা কৰিবলৈ আৰু এতিয়া আহকচোন আমি মন্দিৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ আৰু আপোনালোকে আগলৈ চাই থাকক ভিডিঅ'টো গাইজ এতিয়া মানে মই ধুনীয়াকৈ ফুল আৰু চাকিৰ শৰাই এখন ধুনীয়াকৈ সজাই লৈছোঁ আৰু এতিয়া পূজা কৰিবলৈ যাম ইয়াতে ধুনীয়াকৈ ফুলেৰে সজাইছোঁ ধূপকাঠি আছে আৰু অৰিহণা আছে পাণ তামোল আছে আৰু বেলপাতো লগতে আছে গাইজ প্ৰথমতে মই চাকি বন্তি জ্বলাবলৈ আৰম্ভ কৰিছোঁ আৰু এয়া আপোনালোকে চাব পাৰে মই এতিয়া চাকি কেইগছ জ্বলাই ল'ম আৰু তাৰ পাছত মই কি কৰিলোঁ আপোনালোকে চাই থাকিব এয়া আপোনালোকে দেখা পাইছে যে মই 3 গছ চাকি বন্তি জ্বলাইছো আৰু লগতে 3খনকৈ পাণ 3টা তামোল আৰু অৰিহণা দিছো আৰু ধূপকাঠি জ্বলাইছো আৰু গাইজ এয়া চাব পাৰে আপোনালোকে যে বহুত মানুহ আহিছে আজি ইয়াতে পূজা উপাসনা কৰিবলৈ বুলি আৰু আপোনালোকেও চাগে আজিৰ দিনটোত পূজা উপাসনা নিশ্চয় কৰিছে নহয়নে বাৰু আৰু গাইজ এতিয়া মই প্ৰভু ভোলানাথৰ ওচৰত প্ৰণাম জনাইছো আৰু এতিয়া মই প্ৰভু ভোলানাথৰ চৰণত সেৱাহে জনাইছো এয়া চাব পাৰে আপোনালোকে যে মই কেনেদৰে পূজা অৰ্চনা কৰিছো A few minutes later আৰু গাইজ ইয়াত মই লগ পাই গ'লো মানে মোৰ যা হয় মানে ইয়াত চাকি জ্বলাবলৈ আহিছে চাওঁচোন তোমাক সেইটো দেখাই দিয়া আকৌ অকণমান নাপায় गजब बेइज्जती है আৰু মই আপোনালোকক ভিডিঅ'ত দেখুৱাই দিছোঁ মই কেনেকৈ পূজা অৰ্চনা কৰিলোঁ আৰু আমাৰ কেমেৰা ওমেনজনী মানে মই আপোনালোকক দেখুৱাই দিম এইজনী মোৰ যা হয় এইজনী চাওঁ So guys, এয়া আপোনালোকে চাব পাৰে যে ইয়াতে কিমান মানুহৰ ভিৰ হৈছে আজিৰ এই দিনটোত কেৱল মাত্ৰ বাবা ভোলানাথক পূজা অৰ্চনা কৰিবলৈকে আৰু গাইজ আপোনালোকে দেখা পাইছে যে মন্দিৰটো খুব সুন্দৰকৈ ফুলৰ মালাৰে সজাই ৰাখিছে আৰু এতিয়া আহকচোন শিৱলিংগত পানী আৰু গাখীৰ ঢলাৰ পৰ্বটো কৰিব যাওঁ আৰু গাইজ এতিয়া মই মানে ইয়াতে পানী ঢালিম গাখীৰ দিম শিৱলিংগত চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব মই আপোনালোকক কণ্টিনিউ কৰি আছোঁ ভিডিঅ'টো
So guys, এতিয়া মই শিৱলিংগত পানী ঢালিছো। এয়া দেখা পাইছে আপোনালোকে। গাইজ প্ৰথমতে মই পানী ঢালিছো আৰু তাৰ পাছত মই গাখীৰ ঢালিম। গতিকে আপোনালোকে ভিডিঅ'টো কন্টিনিউ চাই আছে বুলি আশা ৰাখিছো আৰু এতিয়া মই ভিডিঅ'টো আগবঢ়াই লৈ গৈ আছো। আৰু গাইজ এতিয়া মই শিৱলিংগত গাখীৰ ঢালিবলৈ প্ৰস্তুতি কৰিছো। এয়া দেখা পাইছে আপোনালোকে। এতিয়া মই শিৱলিংগত গাখীৰ ঢালিছো আৰু তাৰ পাছত মই বেলপাত অৰ্পণ কৰিম। কাৰণ বেলপাতৰ অবিহনে প্ৰভু মহাদেৱৰ পূজা সদায় অসম্পূৰ্ণ হৈ ৰয়। গাইজ আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে আমি শিৱলিংগত বেলপাত অৰ্পণ কৰোঁতে বেলপাতখনৰ দুটা ভাগ থাকে। এটা হ'ল চিধা আৰু আন এটা হ'ল ওলোটা ভাগটো। গতিকে আমি এটা কথা জনাৰ অতিকৈ প্ৰয়োজনীয় যে বেলপাতখনৰ ওপৰৰ যিটো অংশ থাকে সেই অংশটোহে আমি শিৱলিংগত অৰ্পণ কৰিব লাগে। মানে বেলপাতখন আমি সদায় ওলোটাকৈ অৰ্পণ কৰিব লাগে আৰু 3খন পাত থাকিব লাগে। আৰু সেই 3খন বেলপাতত আপোনালোকে ওপৰৰ অংশটোত চন্দনেৰে 3টাকৈ ফুট দি ল'ব পাৰে, নতুবা ওম নমঃ শিৱায় লিখি লৈ আপোনালোকে সেই বেলপাতখন শিৱলিংগত ওলোটাকৈ অৰ্পণ কৰি লৈ যদি আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰটো জানে তেনেহলে আপোনালোকে সেই মন্ত্ৰটো গাব পাৰে, নতুবা প্ৰভু মহাদেৱৰ 5টা নাম আপোনালোকে মনত পেলাই ল'ব পাৰে। আৰু সেই 5টা নাম হৈছে ওম শিৱায় নমঃ, ওম শংকৰায় নমঃ, ওম পশুপতেয় নমঃ, ওম চুলপান্যে নমঃ, ওম দিগম্বৰায় নমঃ। সো গাইজ এই 5টা নাম আপোনালোকে গাব পাৰে আৰু এনে কৰিলে আপোনালোকৰ সকলোবোৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব। আৰু গাইজ মই ফুল অৰ্পণ কৰিলো, নাৰিকলৰ পানী অৰ্পণ কৰিলো, তামোল পাণ অৰ্পণ কৰিলো আৰু ফল মূলো অৰ্পণ কৰিলো। আৰু তাৰ পাছত মই ধূপকাঠি কেইডালমান জ্বলাম। এয়া দেখা পাইছে আপোনালোকে মোৰ ভিডিঅ'টোত যে মই এতিয়া ধূপকাঠি জ্বলাবলৈ লৈছো। সো গাইজ মই আপোনালোকক সকলোখিনি দেখাই দিলো যে মই কেনেদৰে পূজা আৰাধনা কৰিলো। प्रचंड पंचसायके धराधरेन्द्र नंदिनी कुचाग्र चित्रपत्रक प्रकल्पनैक शिल्पिनी त्रिलोचने रतिर्मम नवीन मेघमंडली निरुद्ध दुर्धर स्फुर कुहूनि शीथिनी तमः प्रबंध बद्ध कंधर लिलिंप निर्झरीधर स्तनोतु कृत्ति सिंधुर कलानिधान बंधुर श्रियं जगद्धुरं। Some time later. গাইজ এতিয়া মানে শিৱলিংগত পানী ঢালিম। ইয়াতে মানে গছৰ তলতে এটা শিৱলিংগ আছে। सहस्रलोचन प्रभृत्य शेषलेख शेखर प्रसून धूलि धोरणी विधूसराघ्रि पीठ भूभुजंग राजमालया निबद्ध जाट जूटक श्रियै चिराय जायतां चकोर बंधु शेखर ललाट चत्वरज्वल धनंजय स्फुलिंग भानि पीत पंचसायकं नमन्निलिम्प नायकं सुधामयूख लेखया विराजमान शेखरं महाकपालि संपदे शिरोजटालमस्तु नः। कराल भाल पट्टिका धगद्ध गद्ध गज्ज्वलत् धनञ्जयाहुतीकृत प्रचण्ड पंचसायके धराधरेन्द्र नन्दिनी कुचाग्र चित्रपत्रक प्रकल्पनैक शिल्पिनी त्रिलोचन। সো গাইজ এতিয়া মানে মোৰ পূজা অৰ্চনা কৰা কমপ্লিট হৈ গ'ল। এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছো। মই আপোনালোকক গোটেইখিনি ভিডিঅ' কৰি দেখুৱাই দিলোঁ। সো গাইজ মই মানে ইয়াতে কি কৰিলোঁ আপোনালোকক মই সকলোবোৰ ভিডিঅ' কৰি দেখুৱাই দিলোঁ। আৰু এতিয়া মানে ইয়াৰ পৰা যাবলৈ ওলাইছো। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। रुको जरा सबर करो। হে গাইজ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। আৰু এতিয়া আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক, কাৰণ এতিয়াহে মোৰ ভিডিঅ'টো পুৰা মজা হ'বলৈ গৈ আছে। মানে এতিয়া মানে আমি ফুৰিবলৈ গৈ আছোঁ আৰু মই কলৈনো গৈ আছোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম। চ' আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক। আৰু মোৰ লগত কোন কোন গৈ আছে মই আপোনালোকক দেখুৱাই দিছোঁ। চ' গাইজ আগফালে লেফ্ট চাইডত বহি থকাজন হৈছে মোৰ হাবি, আৰু এয়া ৰাইট চাইডে ড্ৰাইভ কৰি আছে আমাৰ ভাইটি এজনে। চাওচোন তোমাৰ চেহেৰাটো। হেল্ল'। আৰু গাইজ এইফালে আছে মোৰ শাহুমা। তেওঁ মানে এতিয়া পুৰা তামোল খোৱাত ব্যস্ত মানে। A few hours later. So hey guys, আমি এতিয়া শিৱসাগৰৰ শিৱদৌললৈ আহিলোঁ। শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত
শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলাখনলৈ আহিলো আৰু আগলৈ আপোনালোকে চাই থাককচোন ভিডিঅ'টো। মই বাৰু আপোনালোকক সকলোখিনি ভিডিঅ' কৰি দেখাই যাবলৈ চেষ্টা কৰিম, গতিকে আহকচোন। এইটো হৈছে প্ৰৱেশৰ বাটটো। এতিয়া আমি ভিতৰলৈ সোমাই যাম। এয়া দেখা পাইছে আপোনালোকে ভিডিঅ'টোত যে এতিয়া আমি গেটৰ ভিতৰত প্ৰৱেশ কৰিলো আৰু এতিয়া আহকচোন মই আপোনালোকক ভিডিঅ'টো আগলৈ দেখাই যাম আৰু আপোনালোকে চাই থাকিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু গাইজ আমি আৰু অলপ আগলৈ আগবাঢ়ি গৈ আছো আৰু আপোনালোকে চাওকচোন বাৰু আজি শিৱদৌলটো ইমান যে সুন্দৰ লাগিছে। আৰু গাইজ এইফালে চাওক আপোনালোকে, এইফালে ইমান যে সুন্দৰকৈ প্ৰভু মহাদেৱৰ প্ৰতিমূৰ্তিটো ৰখা হৈছে। এয়া চাব পাৰে আপোনালোকে, মই সুন্দৰকৈ ভিডিঅ' কৰি দেখাই দিছো আপোনালোকক। আৰু গাইজ আহকচোন আমি আৰু অলপ আগবাঢ়ি যাওঁ শিৱদৌলটোৰ ফালে। এই দৌলটোত প্ৰত্যেক দিনাই শিৱৰ পূজা অৰ্চনা হয় আৰু শিৱৰাত্ৰিত এই দলৰ কাষতে এখন ডাঙৰকৈ মেলা ৰখা হয়। শিৱসাগৰ বৰপুখুৰীৰ পাৰত অৱস্থিত। গাইজ শিৱসাগৰৰ শিৱদৌল উত্তৰ পূব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ আৰু জাগৃত শিৱ পূজাৰ স্থান। আৰু এই শিৱদৌল হৈছে অসমৰ সকলোবোৰ দলতকৈ ওখ দল। কৰদৈহিৰীয়া এই দলৰ উচ্চতা প্ৰায় 180 ফুট আৰু দলটিৰ ওপৰত থকা কলচীটোৰ উচ্চতা প্ৰায় 8 ফুট। আৰু গাইজ 1950 চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল, কিন্তু ইয়াক আগৰ স্থানত পুনৰ স্থাপন কৰা হয়। গাইজ আমি এতিয়া শিৱদৌলৰ পৰা ওলাই আহিলো আৰু এতিয়া আমি মেলাখনত সোমাইছো। এয়া চাব পাৰে আপোনালোকে, এই মেলাখন প্ৰত্যেক বছৰতে শিৱৰাত্ৰিত দলৰ কাষতে ডাঙৰকৈ বহে। আপোনালোকে চাগে নিশ্চয় আহিছে, আৰু যদি কোনোবা অহা নাই তেনেহ'লে ইয়ালৈ আপোনালোকে আহিব আৰু চাব, বিৰাটে মানে বহুত ভাল লাগিব। আৰু গাইজ ইয়াতে মানে আপোনালোকে নানান ধৰণৰ সামগ্ৰীবোৰ পাব আৰু মই যিমানখিনি পাৰো ভিডিঅ' কৰি দেখাই দিছো আপোনালোকক। চ' ভিডিঅ'টো আগলৈকে চাই থাকক। A few minutes later. সুস্বাদু চব্জি তাৰ লগত প্ৰখ্যাত বোকাখাটৰ জলকীয়া চব্জি। আৰু ভিতৰলৈ সোমাই আহক, ভিতৰলৈ সোমাই আহক। কেৱল 30 টকা, 30 টকা, 30 টকা। অনলি 30, 30, 30, 30, 30। কেৱল হৈছে अच्छा लगा भैया आपसे मिलके। कहाँ से है आप? दिल्ली से। ओ अच्छा अच्छा। आज यहीं पे रुकेंगे आप लोग? 3 दिन और। अच्छा अच्छा, मिलके अच्छा लगा आपसे। नाइस टू मीट यू। थैंक यू थैंक यू थैंक यू। গাইজ এইটো আছিল টুইন্স স্কুপছ থাৰ্কিছ আইচক্ৰীম। ইহঁতলোকে মানে আমাক আইচক্ৰীমটো দিয়াৰ আগত অকণমান সময় ধেমালি কৰে বা গেম প্লে কৰে। আপোনালোকে ইতিমধ্যে দেখা পাইছিল ভিডিঅ'টোত। যদি আপোনালোকে বিয়া, খিটি পাৰ্টিজ বা অন্য বেলেগ অনুষ্ঠানলৈ ইহঁতক ইনভাইট কৰিব বিচাৰে তেতিয়াহ'লে মই ইহঁতৰ কণ্টেক্ট নাম্বাৰটো মোৰ ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত দি দিছো আৰু আপোনালোকৰ ইভেণ্টছবোৰ ধুনীয়া আৰু মেমৰেবল হৈ যাব। আৰু
গাইজ ইয়াতে আপোনালোকে নানান ধৰণৰ ট্ৰেডিচনেল বস্তুবোৰো পাব, নানান ধৰণৰ খাৰুমণি, মেখেলা চাদৰ আদি পাব। আৰু এইখন হৈছে ফুলৰ ষ্টল আৰু এইখন হৈছে ফল মূলৰ ষ্টল। আমি এতিয়া আছো শিৱসাগৰৰ শিৱদৌলৰ মেলাখনত। আৰু এইগৰাকী হৈছে আমাৰ মা আৰু তেওঁ কিবা কাপোৰ এটা চাই আছে আৰু ওচৰতে আছে এইয়া মোৰ হাবি। আৰু গাইজ ঘৰুৱা সামগ্ৰী বাচন বৰ্তনবোৰো ইয়াতে পাই যাব। আৰু এইফালে আছে বাচ্ছাবোৰৰ খেলনা বস্তু। আৰু গাইজ এইফালে দেখা পাইছে আপোনালোকে এইখনে হৈছে আনন্দ মেলাখন। এয়া চাব পাৰিছে আপোনালোকে খুব সুন্দৰকৈ লাইটিং কৰিছে। গাইজ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছো আৰু আশা কৰিছো যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। গাইজ বাই।